এতিয়ালৈকে 2000তকৈ অধিক মৰিনী মানুহক মই খৰি দি পালোঁ। মৰিনী চাগে বিয়া তুলনি বিয়া চব মিলাই 10,000তকৈ বেছি হ'ব। আৰু এই বিয়া খাবলৈ অকল যোৱা নহয়, সেই পৰিয়ালসমূহক মই সহায় কৰি আছোঁ, সেইকাৰণেহে জিকি আছোঁ। ইয়াত টাংগুটি খেলি মাৰ্বল গুটি খেলি পেলাই মই জিকা নাই। আৰু মই এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ নহয়, এতিয়া মই 6 নম্বৰৰ কাৰণে বিধায়ক হ'ব গৈ আছোঁ। সেইকাৰণে চুমা বাবাৰ কথা মই বেলেগ উত্তৰ নিদিওঁ। মৰিনী ৰাইজে ইয়াত উত্তৰ দিবলৈ প্ৰস্তুত। মই আৰু চুমা বাবাৰ বিষয়ে একো উত্তৰ দিব বিচাৰোঁ। মৰিনী সমষ্টিৰ ৰাইজক এতিয়ালৈকে 57 বাৰ ৰক্তদান কৰিলোঁ। অখিল গগৈ কেইবাৰ কৰিলে প্ৰশ্নটো সুধিবচোন। ইয়াৰ চাগে উত্তৰ তেখেতৰ ওচৰত নাই আৰু দিব নোৱাৰে। মৰিনী সমষ্টিৰ ৰাইজৰ কাৰণে ধুধুৱালীৰ কাৰণে প্ৰতিবাদ, অসম নাগালেণ্ডৰ সীমামূৰীয়া মৰিনী মোককচং পথৰ কাৰণে NSTত প্ৰতিবাদ, অসম চাহ নিগমৰ চাহ বাগান বন্ধ হৈ যোৱাৰ সময়ত প্ৰতিবাদ। তেওঁৰ নিচিনা দালালি প্ৰতিবাদটো মই কৰি পোৱা নাই। নদী বান্ধৰ কাৰণে প্ৰতিবাদ, কমিশ্যন ল'লে হৈ গ'ল। ৰাইজক লৈ গ'ল মাটি পটা দিয়াম বুলি, নিজে অৰ্কিড পাৰ্কত মাটি লৈ ল'লে। সেই দালালি প্ৰতিবাদটো মই কৰি পোৱা নাই। মই প্ৰতিবাদ কৰিছোঁ মোৰ মৰিনী সমষ্টিৰ ৰাইজৰ কাৰণে, আৰু মই প্ৰত্যেকবাৰ সাফল্য হৈছোঁ। ধুধুৱালীৰ কাৰণে কৰিলোঁ, ৰাস্তা আনিহে এৰিলোঁ। মৰিনী মোককচং ৰাস্তা আজি সকলোৱে জানে NSTৰ ওচৰত কি ব্যৱস্থা আছিলে, প্ৰতিবাদ কৰিছিলোঁ। প্ৰতিবাদ কৰি ৰাস্তা আনিলোঁ। অসম চাহ নিগমৰ কাৰণে প্ৰতিবাদ কৰিলোঁ, চাহ বাগান খোলালোঁ। সেইকাৰণে ৰুজুৰিকৰ্মী কথা মৰিনী ৰাইজে জানে, অসমৰ ৰাইজেও জানেই আৰু, কিন্তু মৰিনী ৰাইজে একদম ভালধৰণে ওচৰৰ পৰা পাইছে।